ফেন এটা লাগলে ইউটিউবত লগ বনাইছো কিবা এটা কৈ দিয়া কৈছো গাইছ বাপ্পা হয় আগত দি আছো বাপ্পা Hey guys, welcome back to your Boka Gang. আজি আমি যাই আছো কদমতলা বাৰগোপাল থান আৰু প্ৰত্যেক বছৰে বছৰে বহুত ডাঙৰ অনুষ্ঠান হয় আৰু বহুত মানুহ হয় আমি মিনি আজি আমাৰ লগত যাব কেটামান নতুন মেম্বাৰ চশমা পিন্ধি লম বু এই যাব আমাৰ ই যাব তাৰপিছত একো চিনি পাই আৰে ব্ৰ যাব ব্ৰ আৰু আমাৰ দৰ্পণ বঢ়িয়া একবাৰ দি আৰু ভালকৈ উঠাম অটো উঠাব লাগিব আৰু তো যা আছো যাই কিনে লাগাল পাম অলপ দূৰ আছে গাইজ ৰাস্তা ইমান বেয়া মই নানাই দিয়া তই ড্ৰাইভাৰ ৰাহুল লৈছি লগ গাইছ আৰু আগতে লগ পাইছো মানুহ দেখলাক না বাপ্পা ঐ নলবাৰীৰ ৰাজা নিকে থাকলি হল ঠেলে ঠেলে লৈ যায় আৰু কি মানুহে আউল বাপ্পা ঐ লাম্বু তো গাইছ আমি আহি কিনে এনেকৈ সোমাই আহিছোঁ স্কুলৰ অহিন্দি তাতে যি মানুহ বাপ্পাৰে বাপ এখন ফিল্ডত আছোঁ দৃশ্যটো ভালে লাগছি বঢ়িয়া ঐ ও আমাৰ ভূত দেখোন তো কৰ পৰা ওলা তই আইছা তুমি তো নালিয়ে কাৰ লগত আইছা আমি গাড়ীত আইছো এখন হৈ হ'ব হ'ব দে হ'ব বয়া নাপি কিছি এখন হৈ দে দে আহ পিতাই অ পিতাই যিহেতু বাৰগোপাল থানত আহিলো এই কদমতলাত মোক পেপাৰ এটা কিনি দিওঁ পিতাই তোৰ কোনদিনাৰ বাইপেৰে মই বাউনাৰাণী যাওঁ যা তাই বহি আছে Ramam manu Dicari ফেন এটা লাগলে ইউটিউবত লগ বনাইছো কিবা এটা কৈ দিয়া ভিডিঅ' চাই পেলাই ষ্টাৰ্ট ইউটিউবতে চাবা চাম ইউটিউবত ফটো উঠোৱা হ'ব দে খলৰ পৰা অলপ ইফালে আহিছোঁ যি মানুহ খিচিৰি ভিৰ আৰু এই বোকা ফেন ওলছি দুটামান আৰু একটা ঘূৰিম কেইটা ফেন ওলাই চাম এই অলপ গুটকা চুটকা খাইছোঁ বেয়া নাপতি তো উৰহিয়া চিয়া কৰি লৈছোঁ দূৰৰ পৰাই তো এই বছৰৰ কাৰণে বিদায় দিলোঁ আবাৰ কিবা মন্নত চন্নত ভালকে মাং আপি নাপাংবি নাপাংবি মানে কি সেইটো মই নকওঁ কিয় কম মই কি মাংস ক'বা নাপে তো মই এটা সেয়া কৰি লওঁ ক্লিপটো চাই লওক তো গাইজ ভিডিঅ'টো এতে এণ্ড কৰি দিয়া আমি যিখিনি বাৰগোপালত দেখাব পাৰিলোঁ দেখাই দিলোঁ কাৰণ ভিতৰত মোবাইল নানাই মন্দিৰৰ ভিতৰত সোমোৱা নাই এই কেম্বা লাগে না বহুত মানুহ থাকে সেইকাৰণে ভিতৰত মোবাইল নিলোঁ তো পবিত্ৰ স্থানতে আমি তাৰমানে য'ত মন্দিৰটো আছে সেইখন গাঁৱতে আছোঁ পবিত্ৰ স্থানতে ভিডিঅ'টো শেষ কৰি দিওঁ আৰু যদি সেই ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব অলপকৈ আমাৰ ছাবস্ক্ৰাইবাৰ বাঢ়ি আছে আৰু অলপ বঢ়াই দিয়ক হাজাৰ কৰি দিয়ক আমাৰ মনটো নিশ্চয় ভাল লাগিব তো এইখিনি আছিল আজিৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব ধন্যবাদ